ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এটা মাংসৰ ৰেচিপি দেখাম। আপোনালোকে চাই থাকক আমি কেনেকৈ বনাওঁ। প্ৰথমতে আমি দিম গোটা জিৰা, ইয়াৰ পিছত দিম আমি পিঁয়াজখিনি আমি এতিয়া গোল্ডেন কালাৰ নোহোৱালৈকে লৰাই থাকিম। চাওক লাহে লাহে গোল্ডেন কালাৰ হৈ যায় আছে। পিঁয়াজখিনি আমাৰ গোল্ডেন কালাৰ হৈ গ'ল। এতিয়া আমি দিম আদা নহৰুৰ পেষ্ট। এতিয়া আমি এইখিনি লৰাই থাকিম। এইখিনি এতিয়া মিলি গৈছে। এতিয়া আমি দিম এতে হালধি। এইখিনি হয় জিৰা, গৰম মছলা আৰু বেহৰ। এতিয়া আমি তেলত দি দিম। এতিয়া আমি এইখিনিও মিক্স কৰি দিম। ফ্ৰেণ্ডছ, এতিয়া আমি মাংসখিনি তেলত দিম আৰু এইখিনি মছলা সানি লোৱা আধা ঘণ্টা হৈছে। এতিয়া আমি কেৰাহীত দিলোঁ। মাংসখিনিত সৰিয়হ পিচি লোৱা হৈছে, সেইকাৰণে মাংসটো ধুনীয়া গোটা হৈছে। চাওক কি ধুনীয়া গোন্ধ ওলাইছে। এতিয়া আমি এইখিনি জুইখিনি নুমাই থৈ কিনে জুই কমাই 10 মিনিট ঢাকি থৈ দিম। এতিয়া দিম আমি এতে আলু। চাওক মাংসৰ কালাৰটো কি ধুনীয়া হৈছে। আপোনালোকে ৰেচিপিটো চাই থাকক। এতিয়া আমি ইয়াতে নিমখ দিম। মাংসত যদি সৰিয়হ দিয়ে বহুত টেষ্টি হয়। এতিয়া আমি আৰু 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া আমি অলপ পানী দিম। চাওকচোন ফ্ৰেণ্ডছ, মাংসৰ কালাৰটো কিমান ধুনীয়া হৈছে। ইয়াতে কোনো ৰেডিমেড মছলা দিয়া হোৱা নাই, অকল ঘৰুৱা মছলা দিয়া হৈছে। এতিয়া আমি আৰু 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। ৱাও ফ্ৰেণ্ডছ, কিমান ধুনীয়া গোন্ধ ওলাই আছে। ফাইনেলি মোৰ চিকেনটো হৈ গ'ল।
আহি মই এতিয়া খাম ফ্ৰেণ্ডছ বহুত বহুত টেষ্টি হৈছে যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট আৰু বেল আইকনটো প্ৰেছ কৰি দিব বাই